আজি আমাৰ বগৰীবাৰী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত দিনব্যাপী 2024 শিক্ষাবৰ্ষৰ নৱাগত আদৰণি সভাখন ছাত্ৰ ছাত্ৰী দ্বাৰা পৰিচালিত হয় অনুষ্ঠিত হয়। আমাৰ একাদশ শ্ৰেণীত 2024 চনৰ শিক্ষাবৰ্ষৰ বাবে নামভৰ্তি শেষ হৈ যায় বিগত জুন জুলাই মাহত। এইটো পৰম্পৰাগত অনুষ্ঠান যে আদৰণি সভা এখন হয়। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আন বছৰৰ দৰে এইবেলি আমাৰ এই আদৰণি সভাখন আয়োজিত কৰিছে। আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা 11 বজালৈকে আভ্যন্তৰীণ যিখিনি কাৰ্যক্ৰমণিকা ছাত্ৰ ছাত্ৰীসকলে ৰাখি বন্ধন ইজনে সিজনৰ লগত পৰিচয় হোৱা সেইখিনি পৰ্ব সমাপ্ত কৰিছে। আমাৰ 12 বজাৰ পৰা মুকলি সভা হ'ল। মুকলি সভাত আমাৰ পৰিচালনা সমিতিৰ সন্মানীয় সদস্যবৃন্দ, ভাইস প্ৰেসিডেন্ট মহোদয়, আমাৰ প্ৰেসিডেন্ট সাহেব তেখেত বিশেষ কামৰ কাৰণে তেখেত কোকৰাঝাৰ যোৱাৰ কাৰণে তেখেত উপস্থিত থাকিব পৰা নাই। আৰু আমাৰ গণ্যমান্য শিক্ষক কৰ্মচাৰীসকলে উপস্থিত আছিল। আমাৰ মাজত আপোনালোক মুখ্য অতিথি আমাৰ মহামায়া ডিগ্ৰী কলেজৰ অধ্যক্ষ ডক্টৰ আবুল হুছেইন সাহেব, তেখেত আমাৰ পৰিচালনা সমিতিৰ এজন সন্মানীয় সদস্য। তেখেত আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত উপস্থিত থাকি হাৰ গৰ্ব ভাষণেৰে ছাত্ৰ ছাত্ৰীক উদ্বুদ্ধ কৰিছে। আমি তেখেতক ধন্যবাদ জনাইছোঁ এই সুযোগতে যে আমাৰ বিভিন্ন অঞ্চলৰ পৰা পুৰণি ছাত্ৰ ছাত্ৰীসকল আমাৰ এইখন স্কুলৰ পৰা পাছ কৰি যোৱা পুৰণি ছাত্ৰ ছাত্ৰীসকল উপস্থিত আছিল। আমাৰ মাজত আপোনালোক সাংবাদিক বন্ধুসকল অহাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাৰ কাৰণে আমি সকলোলৈ সাদৰ সম্ভাষণ জনাই ধন্যবাদ জনাই। কাৰ্যসূচী আমাৰ এতিয়া মুকলি সভা শেষ হ'ল 1 বজাত। এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে কালচাৰ প্ৰগ্ৰাম চলাব, সাংস্কৃতিক অনুষ্ঠান মোটামুটি 3:30-4টা মানলৈকে চলিব। তাৰপিছত আৰু সমাপ্ত হৈ যাব।